চম্পকন নমুনা কিবা কবা নেকি ক'ত যাম ছোৱালী চাইছা নেকি আমাৰ এইটো সুবাস আহি পালে এইটো এইজন আকৌ আমাৰ বহুত বেলেগ হেল্পাৰ দেই দুখন দুখন বেল লৈ আহিছে ৰাতি 12 বজাত ট্ৰেড কৰি আছোঁ কাইলৈ T20 টুৰ্ণামেণ্ট আছে আমাৰ ইয়াত খুব এক্সাইটেড তেওঁ
নেখাওঁ কেলা পানী দিয়া লাগিব এই সুভাষ খেলটো উল্টা কৰি লাগিছে নাই কেপ্টেনে এতিয়া পঢ়ুৱাই আছে কেলা থিয় চব শুই আছে দেখিলি সেইটো কেনেকৈ কয় জিন্তন বুজিছা নি তুমি লাষ্টত এইটো ভিডিঅ'হে কাম সকলো লৈ আছে চবকে আপনি 12টা বজাত কেলা দৌৰা-দৌৰি কৰি লাটক কৰি ঐ তুমি এতিয়া এনেই লাটক কি কবা মইনা ৰাতিপুৱাই নাহৰকটীয়াত এয়া মোৰ ফুটপাতে বিচৰণ কৰি ধুনীয়া দৃশ্য নাহৰকটীয়া এয়া আমাৰ অনুপম পেডেল আজি খেলিম নে ঠিক আছে খেলা হ'ব জ্বলিবই পানী ঢালি যাতে কোনো নুনুমাই কোনোবাই আকৌ ভাইকেইটাক যাতে ফোন নকৰে ধন্যবাদ জয় অসম এতিয়ালৈকে আমাৰ নাহৰকটীয়া SBI ATM আছে কিন্তু পইচা নাই তোমাৰ পইচা উলিয়াব নি এনিৱান উলিয়াব ATM দেখাহে দিব পাৰি আৰু কোনোবাই যদি উলিয়াই ধুনীয়া টাউন দেই নাহৰকটীয়া আজিলৈকে নাহৰকটীয়া এনেকৈ অহা নাই গাড়ীয়ে গৈছোঁ এনেকৈ নামি কৰি ফুটপাতে ৰাতিপুৱাই ঘূৰা নাই বুলি কয় তেতিয়া দিনত বহুত পুৰণি স্মৃতি জড়িত হৈ আছে 47খনত চাই লওক মাতাদৌৰ বুলি কয় মাতাদৌৰ নহয় 47 মাতাদৌৰ আমি এইটো আমাৰ দিনৰ 47 আজিকালি ল'ৰা ছোৱালীয়ে 47 চিনি নাপায় বহুত পিকনিক খালোঁ এনেকুৱা 47
খালি আছে পাছত গাড়ী নাই আহক লাষ্ট গাড়ী পাছত গাড়ী লাষ্ট গাড়ী এখন আহক নাই আগত নাই ট্ৰেফিক জাম এখন খালি আছে আহক